চোতালখন খাই খাই কঁকালৰ বিষ হৈ গৈছেগে মানে দেই। ৰাতিপুৱা গধূলি আকৌ চোতালখন নেখাইলেও কিবা মনটো ভাল নালাগে পাই। বৰমা, চুনুকন মুনুকন ঘৰত নাই নেকি? তহঁত কেৰাহে কি হ'ল? আজি যে গোটেই মুখা আহিলে, আমাৰ চুনুকনে কি কিবা গণ্ডগোল লগাই থৈ আহিছে নেকি? নহয় বৰমা, আমি মানে গাঁৱতে এখন বিহু সন্মিলনকে পাতিম বুলি ভাবিছোঁ। সেইকাৰণে বোলো ঘৰে ঘৰে কিবা এটা সহায় বিচাৰিহে আহিছোঁ। বা, বৰ ভাল খবৰ দেই, সঁচাকৈ তহঁতি যে আমাৰ গাঁৱৰ ল'ৰা হৈ ইমান এটা ভাল কাম কৰিবলৈ আগবাঢ়িছ, আশীৰ্বাদ থাকিল দে। লিখি থ মোৰ নামত টকা 50 টাকে। বৰমা, আজিকালিনো 50 টকাত কি পায়? আমাৰ আকৌ এইবোৰ মাইকৰ ভাড়া চৰা বহুত বস্তু কিনিবলৈ আছে নহয়। এই গাঁৱৰে ল'ৰা বুলি কিবা এটা চাই চিতি সহায় কৰক আৰু। তহঁতৰ পৰা মানে উপায় নাই আৰু দেই। হ'ব টকা 200কে লিখি থ মোৰ নামত, গাঁৱৰে বিহু সন্মিলন যেতিয়া। পিছে হেৰি নহয়, আমিও কিবা নাচ বাগ কৰিব পাৰিম নে কি? বৰমাই যে কি কথাবোৰ কয় আৰু দেই। আপোনালোকে নহ'লে জেং বিহুকে উলিয়াই দিব, ভাল লাগিব। চুনুকন আৰু মুনুকনকো ক'ব কিবা এটা নাচিবলৈ বা গান গাবলৈ। আগতীয়াকে নামটো কৈ থলে মই ভৰাই থব পাৰিম। হ'ব দে, আমাৰ তাহাঁত দুটাকো ক'ম বাৰু কিবা এটা কৰিবলৈ। হেৰি নহয়, তহঁতি আকৌ ৰাইজৰ পইচাবোৰ তুলি আকৌ দোকানত গৈ পেকেটত যে পায়, এইবোৰ মুখখন মেলি যে ওপৰৰ পৰা যে গৰগৰকে ঢালি দিয়ে, মোক কি জানো নামটো ৰজনী নে পজনী। এইবোৰ নেখাবিগে আকৌ, তেতিয়া আকৌ চাবি তহঁতক গৰু পিটন দিব আকৌ ৰাইজে, দৌৰাই দৌৰাই খেদিব আকৌ। বৰমাই যে কি কথাবোৰ কয়, আমি ৰাইজৰ পইচা তেনেকৈ কাম নকৰোঁ। পইচাটো পিছে আজি দিব নে কি? মই আকৌ পাহৰিয়ে গৈছিলোঁ বোপাইহঁত। মই লৈ আহিছোগে। এইটো ল পইচা। হ'ব বৰমা, এতিয়া আমি আহিছোঁ। গাঁৱতে বিহু সন্মিলন হ'ব, ভাল লাগিব। আজি একেটা হওক, কাপোৰ কেইযোৰমান লোৱাৰ কথা ক'ব লাগিব। বৰুৱানী বাইদেউহঁতকে দেখুৱাই ভাল ভাল কাপোৰ পিন্ধি যাব লাগিব পাই। বাইদেউ আকৌ যিহে ফুটনি। পিছে মইতো কিবা এটা গাবই লাগিব। কি গাম বাৰু? না 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 না। নাই এনেকে নহ'ব, মাতটো আৰু অলপ গলগলীয়া কৰি দিব লাগিব। চুনুকন, তই পিছে ফাংচনত কেনেকে নাচিম বুলি ভাবিছ? দেখুৱাচোন ঘৰতে অকমান। ৰ'বা দেতা, তাক দিনা খেতি দিনা ৰিঘেন তাক খেতি তাক তাক দিন 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 হেই। কেনেকুৱা দেখিলা দেতা মোৰ নাচ? তেনেকে নাচে নেকি প্ৰথমতে এনেকে মোৰ গতে কঁকালত হাত দুখন লবি, তাৰপিছত কঁকালটো অকমান হাওলাই দিবি। এনেকেহে নাচে। সেইবোৰ কি হিন্দী গানৰ গতে নাচিছ? কৃষ্ণ, চুনুকন, তই কিন্তু চাবি আকৌ, নাক কান নকটাবিগে আকৌ দেই। ময়ো পিছে এবাৰ বিহু সন্মিলনত গান এটাকে গাম বুলি ভাবিছোঁ, গাঁৱৰে বিহু সন্মিলন যেতিয়া। হেৰি নহয়, পইচা কেইটামানকে দিব। কাইলৈ মিনতিৰ লগত চকৰ পৰা কাপোৰ এযোৰ নিমগে। পুৰণা কাপোৰ পিন্ধিনো কি গান গাম? কি কৈছা? তুমি গান গাবা? থোৱা মুনুকন এনেকে বুলি মাতোতেই মই টোপনিৰ পৰা ভয়ত সাৰ পাই যাওঁ। থোৱাহে মানুহ পলাব ফাংচনৰ পৰা। এইবাৰ ফাংচন তেন্তে ফটাফটি হ'ব। মায়েও গান গাব, ভাল জমিব। ঘৰতে বাৰু কিবা এটা গাই চোৱাচোন। নোৱাৰো বুলি ভাবিছা নেকি? ৰ'ব। গাভৰু দিনতে আমি পাৰিম বুজিছে। মানে মাতটো অকণ বহি আছে। ৰাতিপুৱা কেঁচা মিঠাতেল খাই দিলে মোৰ ঠিক হৈ যাব মাতটো। চাব ফাংচনত কি গলগলীয়াকে গাই ফাৰ্ষ্ট প্ৰাইজ আনিম। দেখাই দিম চবকে। বৰুৱানী বাইদেউহঁতক মই পাছ পেলাই দিম নহয়। যিহে জিলিয়ে মতা দি মাত মাতিছা, ফাৰ্ষ্ট প্ৰাইজ নালাগে তোমাক ষ্টেজলৈ মাতে নে তাৰো ঠিক নাই। মই কৈছো নহয়, মই এবাৰ গান গাইহে আহিম। আপুনি খালি পইচা কেইটামান দিব। কাইলৈ মই চকৰ পৰা কাপোৰ এযোৰ নিবলৈ যাব লাগিব। মিনতি, তুমিনো এখন ক'ৰ দোকানলৈ লৈ আহিলা? সোমাই আহোঁতে কিবা পুলিচৰ লিখা গোটেই গাত কিবা দি চেক কৰিছে। আমি যেনিবা বজাৰ কৰিবলৈ নাহি কিবা চুৰটো কৰিবলৈহে আহিছোঁ। বয়ে যে কি কোৱা আৰু দেই, মানুহ মাৰিবা মানে। এইখন এখন ডাঙৰ শ্বপিং মল হয়, এখন দোকান নহয় বৌ। আৰু শ্বপিং মল বিলাকলৈ আহিলে তেনেকে চেক কৰেই আহোঁতে। জানো পাই কি চপ মল নেকি টপিং মল, আমাৰ মুখতে নুফুটে এইবোৰ। তাতকে আমাৰ চকখনেই ভাল। এইবোৰত সেই কাপোৰ লৈ দৰদাম মাৰিবলৈ দোকানীৰ ওচৰত নাথাকে। মানুহে আকৌ কাপোৰ লৈ গুচি গ'লেও গমকে নাপাব দেই। তাতকে আমাৰ চকখনেই ভাল। বাহিৰৰ পৰা এইবোৰ টপিং মল নে কি মানুহৰ ঘৰে ধৰিবই নোৱাৰি। কৃষ্ণ মনে মনে থাকা বৌ, কৃষ্ণ মনে মনে থাকা বৌ।
এই হেৰি নহয় মিনতি, তুমি যে বিয়া চিয়া ওলালে যে ধুনীয়াকৈ সাজি কাচি যোৱাহি, মোকো আজি তালৈকে লৈ ব'লাচোন। অকণমান চলাই তেলাই কেইডালকে চুচি আহোঁগৈ। এই পথাৰত কাম কৰি এইকেইদিন একেবাৰে মুখখন পুৰা বেঙেনাটোৰ গোটেই ক'লা পৰি গ'লো জানানে। এতিয়া আকৌ গান গোৱা মানুহ নহয়, অকণমান কিবা কিবি সানি বগা চগা কৰি দিব পাৰে বা। মোকো তালৈকে আজি লৈ ব'লাচোন। পিছে তুমি আকৌ ঘৰত গৈ আমাৰ কথাটো নকবাগে, মোৰ গান হ'লে কথাই প্ৰতি তাকেহে ইনচাল্ট কৰি হাঁহি থাকিব। এই নকওঁ ব'লা, তোমাক একেবাৰে বগা চগা কৰি ধুনীয়াজনী কৰি পেলাব, একেবাৰে ধুনীয়াজনী হৈ যাবা একদম। ব'লা, মোৰ মনটো আজিহে ভাল লাগিব। এইবাৰ ফাংচনত বৰুৱানী বাইদেউহঁতে পাত্তাই নাপাব। পাৰিলে চানগ্লাছ এযোৰ লৈ ল'ম ৰ'বা। ব'লা মিনতি, শুনাচোন মিনতি। মোক মাতিছিলা নি বা? ইমান ধুনীয়া লাগিছে তোমাক। তুমি কিন্তু এযোৰ মোক বৰ ধুনীয়া কাপোৰ চাই দিলা দেই মিনতি। পিছে মই এতিয়া গৈ থাকোঁ দিয়া। তুমি চুনুকণ মুনুকণহঁতক লৈ আহি থাকিবা। তাহাঁতিও আকৌ এইবোৰ কিবা নাচ বাগ কৰিব নহয়, তাহাঁত দুটাক উলিয়াই তুমি আহি থাকিবা। সোনকালে আহিবা, নহ'লে আকৌ মই গান গোৱা নেদেখিবাই। পাৰিলে মই গান গাওঁতে ভিডিঅ' এটা কৰি থবাচোন। তুমি আহি থাকিবা, মই গৈ থাকোঁ এতিয়া দিয়া। হ'ব বাৰু পুৰা গলগলীয়াকৈ গাবা, একদম ফাৰ্ষ্ট প্ৰাইজটো তুমিয়ে পাব লাগিব। মই সিহঁত দুটাক লৈ গৈ আছোঁ বাৰু, অলপ পাছত তুমি গৈ থাকা। হেল্ল' মাইক টেষ্টিং, হেল্ল'। নমস্কাৰ বিহুপ্ৰেমী ৰাইজ। আজি আমি অতি কষ্টৰে আমাৰ গাঁৱত এখন বিহু সন্মিলন পাতিবলৈ আয়োজন কৰিছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমাক অতি প্ৰয়োজনীয়। আমাৰ এই বিহু সন্মিলনখন আগবঢ়াই নিবলৈ আমাৰ গাঁওবুঢ়া ককাইদেউক দুষাৰমান ক'বলৈ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ, আজি আমাৰ যুৱ প্ৰজন্মই যেনেকৈ এখন বিহু সন্মিলন অতি কষ্টৰে আয়োজন কৰিছে, এই বিহু সন্মিলনখনি সুচাৰুৰূপে কাৰ্যকাৰী হৈ যাবলৈ মই তাৰে কামনা কৰিলোঁ। এতিয়া আমাৰ মঞ্চত চুনুকণ বৰুৱাই এটা ধুনীয়া গীত আপোনালোকৰ মাজত পৰিৱেশন কৰিব। আমাৰ জধা মুখতো আহিছে, নাক কাণ নকটালি হয় ৰি। হেল্ল' এভৰিৱান, মোক চাগে আপোনালোকে পাহৰিলে। ময়ো আপোনালোকৰ মাজৰে এজন সদস্য। মোৰ নাম বলিন ছিংগিং, এভৰিবডি ডান্সিং। পাজি ফুল এনজয় কৰিম আজি। কৃষ্ণ, ফাংচনৰ মাজত আকৌ এয়া কি? টুপি দিলে হ'বলা। ক্ষমা কৰিব ৰাইজ, তাকতো সকলোৱে জানেই। এতিয়া আমাৰ মাজলৈ গীত পৰিৱেশন কৰিবলৈ আহিব প্ৰণতি বাইদেৱে। আপোনালোকে অতি আগ্ৰহেৰে তেখেতৰ গীত শুনিবলৈ অপেক্ষা কৰি আছে নহয় জানো? গতিকে পলম নকৰি তেওঁ গীত শুনিবলৈ আপোনালোকে নিশ্চয় পাব এতিয়া। চুনুকনে বাৰু ইংলিছ গীতা মোক কি কৰি পঠিয়াইছিলে ক'বলৈ পাহৰিছোৱেই নহয় এতিয়া। হেল্ল' এভৰিনন। আহিয়ে জমাইছেহি ফটাফটি ইংলিছ। মা, এভৰিনন নহয়, এভৰিৱান কোৱা, এভৰিৱান। মায়ে মানে একদম লাজ পোৱাই মাৰিবা। ৰাইজসকল, আজি মই আপোনালোকৰ আগত এটা গান গাম, আৰু গানটো যদি মোৰ কিবা ভুল হয় মোক ক্ষমা কৰি দিব। এগৰাকী ষ্টেজত উঠিলে কৃষ্ণ ফালিব এতিয়া। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, ফুলে ফুলে। মা আকৌ কি হৈছে? মাতটোচোন লাহে লাহে বহিহে আহিছে। হে হৰি বাইদেউ, কি হ'ল? মা আকৌ কি হৈ গ'ল? সেয়া তোমালোকে কি চাই আছা? চবেই ধৰা, তুলি পেলাই আমি ডক্টৰ ঘৰলৈ লৈ যাব লাগিব। এই 108 এখনকে মাতা। প্ৰগ্ৰেম আজিলৈ ইমানতে সমাপ্ত। মা